সো হে গাইজ ৱেলকাম বেক টু মাই নিউ ব্লগ। আজি এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি গাখীৰ চাগে ঢাকন খুলি দিছে, ৰাজে টেনশ্যন নাই। এতিয়া চাওক বতৰো ভাল, এইফালে ধুনীয়াকৈ ঢাকনটো খুলি দিলে গোটেই পানী চানী হৈ থাকিব। মজা আৰু দাদু আমাৰ দাদুৰ লগত বাৰু এনেকৈ ধেমালি চলি থাকে, আপোনালোকে আকৌ সঁচা বুলি নাভাবিব দেই। এইকেইদিন গাইজ যিহে বৰষুণ দিছে, আমাৰ টিভিৰ ডিছৰ যিটো খুটা আছিলে, ডিছৰ খুটাটোৱে ভাঙি থাকিলে, পচি গ'ল মানে তলটো। আকৌ এতিয়া বৰষুণ কমিলে খুটাটো ধুনীয়াকৈ পুতিম। যোৱা মাহটো পূৰা ৰ'দে গ'ল, ৰ'দ ইমান তুষাৰ ৰ'দ আছিলে, আৰু এই মাহত পূৰা বৰষুণে বেন বজাই দিছে আৰু মানুহক। এইপিনে বনাই আছে আমাৰ বাইদেউ আলু পৰঠা। ৰাতিপুৱা আলু পৰঠা বনাই দিছে, পূৰা আজি খাম মত আছে এতিয়া আলু পৰঠা। ৰাতিপুৱা আলু পৰঠা গৰম গৰম আলু পৰঠা ৰেডি হৈ গ'ল, আৰু এতিয়া আমি ধুনীয়াকৈ খাই লওঁ, আৰু এতিয়া চলি যাব লাগে দোকান। ইয়াৰ গাইজ পৰঠা চৰঠা খাই মেলি হৈ গ'ল, এতিয়া ভাবিলোঁ খাই মেলি হৈ গ'ল যেতিয়া ওলাই মেলি দোকানলৈকে যাওঁ দে। আৰু এতিয়া কাহিনী চেছ হৈ গ'ল, এনে বতৰৰ মহিমা দেয়া। এতিয়া যাওঁ, কেনেকৈ যাওঁ। আচ্ছা গাইজ, ছাগলী দোকানৰ বস্তুটো কিনিব আহিছে। এই দুটা ছাগলী কোনদিনাখন মই ইহঁতক মানে হালাল কৰি দিম নহয়। আৰু এতিয়া গাইজ বৰষুণটো অলপ কমিছে, তাকে এতিয়া ওলাই যাওঁ দোকানলৈ। আৰু আজি চল্লিছ ষ্টাৰ্ট কৰি দিলোঁ, আৰু অকণমান টাইম লাগিব। বতৰ ঠাণ্ডা, পলিষ্টাৰ ধৰি লওক। বৰষুণডাল এইকাৰণে ৰেপি আছে, নন ষ্টপ ৰেপিছে বাপৰে। আজি ফাৰ্ষ্ট টাইম ফাদাৰক বাইকত উঠাম। চিলিণ্ডাৰ গাড়ী গ'ল। এতিয়া জল্দি যাওঁ, আৰু দোকানত থৈ আকৌ মই যাম বজাৰ। মই তাৰপৰা এতিয়া জাষ্ট পাৰ হৈ লওঁ ৰাস্তাটো। এইপিনে গাড়ী ঘোঁৰা আহি থাকে, এই ইয়াত বঙাবাৰী হৈ বহুত দূৰ ঘূৰি যাব লাগে, আমি সেইকাৰণে এইফালে পাৰ হৈ যাওঁ। কিন্তু এইফালে পাৰ হ'বলৈ নালাগে বিশেষকৈ, ইটছ ভেৰি ডেঞ্জাৰাছ। ত' মই একো নাই, ছেফটি সেইকাৰণে গাড়ী চাই পেলাই পাৰ হওঁ। আপোনালোকৰ ইয়াত ঘপককৈ পাৰ হয় আৰু সাৱধানকৈ পাৰ হ'ব এইটো বস্তুটো। আহি পাইছিলোঁ ঘাইঙাত, তেতিয়া একদম জোৰত বৰষুণ দি দিলে, আৰু আহি পেলাই এতিয়া মই তিতি আছোঁ। বাবাক জল্দি টমটমখনতে পঠিয়াই দিছোঁ, হ'ব উপায় নাই। হেলেমৰে ভাইহঁতক টমটমত আমি আহি ইয়াত ফচি গ'লোঁ ঘাইঙা ষ্টেডিয়ামৰ ওচৰতে। ঘাইঙা ষ্টেডিয়ামৰ ওচৰতে আহি ফচি আছোঁ বৰষুণত। চব তেল ডিপু চব বেয়া অৱস্থা হৈ গ'ল বৰষুণৰ পৰা। চলো গাইছ, এতিয়া বৰষুণটো কমিছে অলপ, এতিয়া যাওঁ ডিপুৰ পৰা তেলটো লৈ ল'ব লাগিব। বটল লৈ আহিছোঁ এতিয়া, টেনশ্যন নাই। আধা তেতিয়াই যাব লাগিব, উপায় নাই বৰষুণত। লেটছ গো গাইছ, লেটছ গো। পদ্মশ্ৰী বৰষুণটো আহি আছে, ৰেপিয়ে আছে, আৰু ষ্টেডিয়ামত পূৰা চবেই দৌৰি আছে, বৰষুণত তিতি দৌৰি আছে। মইহে একমাত্ৰ যি প্ৰাণী, এতিয়ালৈকে কোনো এইবিলাক ফিলিয়ে অহা নাই। ये जो काम तुमसे नहीं होगा, तुम्हारा मन ही नहीं करेगा, उसको करने का कोई फायदा नहीं है। जो काम तुम्हारे पल्ले पड़ेगा, किसी को करने का मजा ही कुछ होगा। डिपुर पर तेल লৈ লওঁ, নহ'লে স্কুটি নচলিব। স্কুটিত মানে এনেই সম্পূৰ্ণ তেল ভৰাই থোৱা থাকে, কিন্তু কেইদিনমান মই ভৰোৱা নাছিলোঁ, আৰু কেইদিনমান নভৰোৱাৰ কাৰণে যোৱাকালি তেল শেষ হৈ গ'ল। আৰু এতিয়া বোলো ডিপুৰ পৰা অলপমান তেল ভৰাই লৈ যাওঁ, পিছত সম্পূৰ্ণকৈ তেলটো ভৰাই ল'ম। 48 হ'ল তেৰিকা, 100 টকা তেল ইয়াত নোসোমালে, উপায় নাই। একো নাই, যি নাই স্কুটিখন চলিব পৰা হ'লেই হ'ল। আৰু চলো এতিয়া পইচাটো দি লওঁ। পইচা পাতি দিয়া হৈ গ'ল কমপ্লিট। এতিয়া চলো গাইছ, আৰু পিছত আহি আৰামছে ডিপুত সম্পূৰ্ণকৈ ভৰাই ল'ম। অকণমান আগত দে, লাগি যাব না। এইটো কি ষ্টিং ভৰাই লৈছ? এই চালা খাতাৰনাক দেখোন। ষ্টিং ভৰালি। মাছ চিঙা লগাব গ'লে ইয়াত লগাব নোৱাৰে, এইটোতো ইয়াত লগাব ফিক্স কৰিব নোৱাৰে না। এইটোৱে নিয়মটো কৰি দিব লাগিব এতিয়া। মজা, মই বেলেগ বুলি ভাবি আছিলোঁ। চলো তেল ভৰাই ল'লোঁ, তেলটো লৈ ল'লোঁ মানে 48ৰ তেল লৈছোঁ ভাই। এতিয়া এইটো যদি আমি নৰ্মেল দোকানত কিনিব যাওঁ, এইটো তেলত কিমান ল'ব জানে? 100 ওপৰ লৈ ল'ব। খাতাৰনাক, 100 টকাৰ ওপৰ লৈ ল'ব। সিপিনে লাহে লাহে আকৌ সূৰ্যদেৱৰাই দেখা দিছে। ইয়ে পক্ৰ তেল আনিছোঁ 48 টকাৰ। সেইকাৰণে বটলত 48 টকা তেল সোমাইছে। এখন ডিগিটো খুলি লওঁ, জুমাটো ডিগি খোল যাওঁ চিম।
দি খোল খাই গ'ল ইয়াত খুলি দিওঁ চলা আজি প্ৰথমবাৰ মোৰ এই গতি হৈছে মোৰ বাইক অনাৰ পৰা মোৰ নিজৰ বাইকৰে এইটো গতি হোৱা নাছিলে ইয়াৰ এইটো এনেকৈ কৰিব লাগিব Never looking back, I'ma keep myself on হৈ গ'ল ভৰোৱা তেল কমপ্লিট এতিয়া ইয়াত অলপ তেল চেল পৰিলোঁ একো নাই অলপ পৰিব আৰু দে আৰু এতিয়া জলদি খাপৰটোকে মাৰি লওঁ পেট্ৰলৰ গোন্ধটো যে মই বহুত ভাল পাওঁ কিয় নাজানো আপোনালোকে ভাল পায়নে কিছুমানে ভাল পায় কিছুমানে কিন্তু বেয়া পায় এইটো গোন্ধটো বেয়া কিন্তু পেট্ৰলৰ গোন্ধটো কিছুমানে ভাল লাগে কেৰাচিন তেলৰ গোন্ধ পেট্ৰলৰ গোন্ধ চলো গাইছ এতিয়া যাওঁ আমি বজাৰ কৰিবলৈ আৰু আনিম গাহৰি মাংস আৰু এতিয়া বৰষুণত বাইক চাফা হৈ গৈছে ধুনীয়াকৈ চাফা হৈ গৈছে বাইক এই হ'ব ইমান বজাৰ নকৰোঁ আৰু হ'ব ইমান সৰু মোনা লৈ লৈছে আৰু অকণমান ফাইনেলি বৰষুণটো কমিছে এই গুঞ্জনা যাবি নেকি বজাৰ এই নালাগে তোক এই তেনে কৈছোঁ হৈ গোটেই পিছল হৈ আছে এইফালে গাইছ আপোনাৰ পিছল হৈ আছে লেটছ গ' আমাৰ ইয়াত তেতনবাৰী দেওবৰীয়া বজাৰলৈ আমাৰ গাঁও ফালেদি যাব পাৰি ঘাইঙা ফালেদি যাব পাৰি একদম বিন্দাছ যাব পাৰি ৰাস্তা একদম ভালেমা ফালেদি আহিব পাৰে তেতনবাৰী হৈ পেলাই আকৌ যাব পাৰে ডাইৰেক্ট অৰুণাচল বলক তেন্তে বেছি দেৰি নকৈ গৈ থাকোঁ দেওবৰীয়া বজাৰলৈ আৰু আপোনালোকক দেখাই দিয়া গৈ আছোঁ আমাৰ গাঁৱৰ সেউজীয়া পৰিৱেশ মজাকৈ একদম চাই গৈ থাকক বলক জলদি গৈ থাকোঁ আৰু এজোপা গছ চাওক না ৰবাব টেঙা পূৰা ভৰপূৰ হৈ আছে এই ভাই খাতৰনাক ৰবাব টেঙা লাগিছে ৰবাব টেঙা কাৰণে মানে গছজোপা বেকা হৈ গৈছে আৰু এইপিনে চাওক গাইছ আমাৰ এক্স গাঁওবুঢ়া বৰ্তা অলৰেডি বজাৰৰ পৰা পাই গ'লে আৰু আমি বজাৰলৈ গৈছোঁহে বৰ্তাও বহুত সোনকালে গৈছে দেই বজাৰলৈ আৰু এইখিনি চাওক আমাৰ গাঁৱত বনাই আছে চাব চেণ্টাৰ এইটো চাওক পকাৰে বনাই আছে কিছু ধুনীয়া লাগে তহঁতে চুলাই খাবলৈ যাওঁ নেকি शाबाश बेटा बहुत बढ़िया পূজা বজা মই বোলো চুলাই খাবলৈ যাওঁ নেকি 3টা বজাৰলৈ মই দিমা कैसा लगा मेरा मजाक দুইফালে একদম সেউজীয়া পথাৰৰ মাজত চাওক না ৰাস্তাটো কি মজা লাগিছে ন দে চলো বাইক লগাই গ'ল পাৰ্কিঙত যাওঁ এইপিনে যাব লাগিব আজি বৰষুণ বজাৰৰ অৱস্থা চাওক অলপ পিছতে ইয়াত এতিয়া ধান ৰুব পাৰিব এতিয়া মজা আছে বিলাহী লৈ লৈছোঁ গাইছ মাংস দিবলৈ মজা হ'ব কাপোৰৰ দোকানত পূজা বজাৰ কৰিবলৈ ভিৰ চাওক আৰু এইখিনি আমি লৈ লৈছোঁ বস্তু এটা খাবি নেকি ছোৱালী চুলাই খাবি সেইটো চা দেওবাৰ বজাত খুৱাই দিম ব'ল তোক বজাৰ কৰা হৈ গ'ল কমপ্লিট এতিয়া আমি ঘৰ যাওঁ আৰু এতিয়া মানে জল্দি যাব লাগে আৰু মাংস কেৰাহীটো ধুব লাগে আৰু এতিয়া মাংস খাওঁ গৈছে এই এটা ক'ত এইখিনি পিছা পাখি ৰখি আছে বুঢ়া মোনা পূৰা ভৰ্তি হৈ গৈছে ব'ল এপিনে যাওঁ আৰু লেটছ গাইছ এতিয়া তোৰ ধুনীয়াকৈ ফটো মাৰিছে মানে থাম্বনেইলৰ কাৰণে হৈ যাব আৰু ইহঁতে ছোৱালীজনীয়ে হাঁহি গৈ আছে ভাবিছে এডাল ডাঙৰ ইউটিউবাৰ গৈ আছে এই ছোৱালীজনীয়ে সৰু ছোৱালীজনী হাঁহি গৈছে ভাবিছে এডাল ডাঙৰ ইউটিউবাৰ মই ইউটিউবত উঠি যাম এইটো চা লোকৰ গাড়ীত আহি পেলাই এনেকৈ শুই আছে অসভ্যটো বজাৰত আহি পেলাই বজাৰ কৰিব লাগে ই লোকৰ গাড়ীত আহি শুই আছে बेकार है भैया मैं तो टूट गया আৰু এইখন ফৰেষ্টৰ গাড়ী ৰাখিলে ৰখি আছে ফৰেষ্টৰ গাড়ীখন বা ইয়াত কি কৰি আছে অ'কে গাইছ আহি পাই গ'লোঁ ঘৰ এতিয়া চাওঁ তোমাৰ ৰেডি কৰোঁগৈ খানা আৰু গাইছ এতিয়া মই ধুনীয়াকৈ জুইত চুই ধৰি পেলাই একদম ধুনীয়াকৈ মাংসটো বইল কৰি পেলাই লগাই দিছোঁ পিনে মাংস ধুনীয়াকৈ বইল হৈ গৈছে এতিয়া আৰু নমাই দিম আৰু এইটো আজি মানে চৌকাত বনাইছোঁ চৌকাত বনালে টেষ্টটো বেছি ধুনীয়া আৰু আমি প্ৰায় চৌকাতে বনাওঁ চৌকা মাংস এনেও টেষ্টটো বেছি ভাল লাগে ন পিনে আমাৰ মাংস বইল হৈ গ'ল পিনে মা মছলা চব ৰেডি হৈ গ'ল এতিয়া মস্তিকৈ বনাব মই কেৰাহীটো পটককৈ ধুই আনো পিনে আমাৰ মছলা ফ্ৰাই হৈ আছে ধুনীয়াকৈ একদম পিঁয়াজখিনি ধুনীয়াকৈ ফ্ৰাই কৰি লৈছে কাৰাকৈ ৰঙা হৈ গ'লকৈ ফ্ৰাই কৰি আছে পূৰা পাহাৰীয়া আৰু আমাৰ বেম্ব' চুটৰ দি দিয়া হৈছে পাহাৰীয়া চেণ্ট আহি গৈছে পূৰা গাহৰি একদম খাবা আৰু বেম্ব' আৰু এতিয়া মই জল্দি গৈ পেলাই গাটো ধুই লওঁ আৰু তাৰপিছত লগ পাই আছোঁ আৰু এইপিনে হৈ গ'ল আমাৰ মাংস ৰেডি খোৱাহে কথা আৰু এতিয়া আমি খাই যাওঁ বাই বাই Here we go